নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ MA 4th সেমিষ্টাৰৰ অসমীয়াৰ এছাইনমেণ্টসমূহ দি থকা হৈছে আজি DSC পেপাৰৰ তৃতীয় যোনখন পেপাৰ আছে সাহিত্য সমালোচনা তাৰ ওপৰত প্ৰথমটো এছাইনমেণ্ট দিবলৈ লৈছো প্ৰথমটো এছাইনমেণ্ট 1 নম্বৰৰ ক এছাইনমেণ্টটো 400টা শব্দৰ ভিতৰতে লিখিব দিছে এছাইনমেণ্টৰ প্ৰথম প্ৰশ্নটো হৈছে ৰস কি ৰসৰ প্ৰকাৰভেদ সম্পৰ্কে আলোচনা আগবঢ়াওক আৰম্ভণিতে লিখিছো সাহিত্যত ৰস হল কাব্য পাঠ কৰি লাভ কৰা হৃদয়জনৰ মানসিক অৱস্থা মাত্ৰ তেওঁ ৰস পাই হাঁহিছে এই ৰসে জুলিয়া সাৰাংশক নুবুজায় মনৰ এটি অৱস্থাকহে বুজায় অলংকাৰিকসকলে যি অৰ্থত ৰস ব্যৱহাৰ কৰিছে তাৰ মূল উপনিষদত পোৱা যায় ঋগ্বেদত ৰস মানে জুলীয়া পদাৰ্থক বুজাইছিল ৰস শব্দৰ এই অৰ্থৰে সুবিধা লৈ পিছৰ অলংকাৰিকসকলে ইয়াৰ অৰ্থ কৰিলে সৌন্দৰ্যৰ পৰা উপজা মনৰ এটি জাগতিক আনন্দময় অৱস্থা ৰসৰ সৃষ্টিকৰ্তা কবি নাট্যকাৰ চিত্ৰকৰ বা গায়ক সৃষ্টিৰ আধাৰ হৈছে হৃদয় পাঠক প্ৰকৃত অৰ্থত যি আনন্দময় সিয়েই ৰস সংস্কৃত অলংকাৰিকসকলৰ মতে ৰস ন প্ৰকাৰৰ আদি বা শৃংগাৰ বীৰ ৰৌদ্ৰ বিভৎস হাস্য অদ্ভুত কৰুণ ভয়ানক আৰু শান্ত এই কেইবিধমান স্থায়ী ভাৱৰ পৰা উদ্ভৱ হৈছে আমাৰ চিত্ৰত কেইটামান স্থায়ী ভাৱ অন্তৰৰ নিভৃত স্থানৰ মাজেদি অবিৰাম গতিত প্ৰবাহিত হৈ আছে এই ভাৱ ন প্ৰকাৰৰ ৰতি হাস উৎসাহ ক্ৰোধ লোভ ভয় জুগুপ্সা সম আৰু বিস্ময় উদ্দীপন আৰু আলমূল বস্তুৰ সান্নিধ্যত এইবিলাক উদ্বুদ্ধ হৈ উঠে যেতিয়া ভয়ৰ বস্তু দেখি বিস্মিত ক্ৰোধৰ কাৰণে ক্ৰুদ্ধ হয় তেতিয়া সেইবোৰক ভয় বিস্ময় ক্ৰোধ আদিৰ লৌকিক কাৰণ বুলিব পাৰি ভাৰতীয় পৰম্পৰা অনুসৰি সংস্কৃত কাব্যৰ পদটোৱে কেৱল মাত্ৰ কবিতাকে নুবুজায় ৰসাশ্ৰয়ী যিকোনো ধৰণৰ ৰচনাই ইয়াৰ অন্তৰ্ভুক্ত হৈ থাকে অৰ্থাৎ কবিতা নাটক আদি সকলো ধৰণৰ ৰচনাই কাব্যৰ অন্তৰ্গত এতিয়া আমি ৰসৰ প্ৰকাৰসমূহ উল্লেখ কৰিম ৰসৰ প্ৰকাৰভেদ লৈ অলংকাৰিকসকলৰ মাজত যথেষ্ট মতভেদ দেখা যায় ভৰতমুনিৰ মতে নাটকত ৰস 8 বিধ এইকেইটা হৈছে শৃংগাৰ হাস্য কৰুণ ৰৌদ্ৰ ভয়ানক বিভৎস আৰু অদ্ভুত অভিনৱগুপ্ত আদি অলংকাৰিকৰ মতে ৰস 9 বিধ ভৰতমুনিয়ে নিৰ্দিষ্ট কৰা 8 বিধ ৰসৰ লগত শান্ত ৰসক একেলগ কৰি 9 বিধ ৰস মানি লৈছে এই অলংকাৰিকসকলে তলত কাব্যত ব্যৱহাৰ হোৱা 9 বিধ ৰসৰ বিষয়ে আলোচনা কৰা হ'ল প্ৰথম বিধ ৰস শৃংগাৰ ৰস শৃংগ শব্দটোৱে কামৰ আবিৰ্ভাৱক বুজায় কাম ভাৱৰ আবিৰ্ভাৱৰ কাৰণ স্বৰূপে যি ৰসৰ সৃষ্টি হয় আৰু সেই ৰসৰ মূল পাঠেই উত্তম প্ৰকৃতিৰ হৈ থাকে তেনে ৰসকেই শৃংগাৰ ৰস বোলে হাস্যৰস হ্ৰাস নামৰ স্থায়ী ভাৱটোৱে বিকৃত বেশভূষা বচন গমন আদিক আলম্বন কৰি বেশ আদিৰ বিকৃতি বা অসামঞ্জস্যৰ দ্বাৰা উদ্দীপিত দন্ত বিকাশ গণ্ড স্ফৃতি আদিৰ দ্বাৰা অনুভাৱিত আৰু পৰিশ্ৰম আলস্য আদিৰ দ্বাৰা সঞ্চাৰিত হৈ সামাজিক পাঠকৰ হৃদয়ত আচ্ছাদিত হ'লে তাক হাস্যৰস বোলে কৰুণ ৰস মৃত বা চিৰদিনৰ বাবে গুচি যোৱা বন্ধু বান্ধৱ আদিক আলম্বন কৰি সুখ নামৰ স্থায়ী ভাৱটি প্ৰিয়জনৰ গুণ আদিৰ দ্বাৰা উদ্দীপিত ৰুদন আদিৰ দ্বাৰা অনুভাৱিত আৰু দৈন্য মোহ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ যেতিয়া সামাজিকৰ হৃদয়ত আচ্ছাদিত হয় তাকেই কৰুণ ৰস বোলে ৰৌদ্ৰ ৰস শত্ৰু আদিক আলম্বন কৰি যি ক্ৰোধ ভাৱ শত্ৰুৰ দ্বাৰা অপকাৰ আদিৰ দ্বাৰা উদ্দীপিত তৰ্জন গৰ্জন কম্পন আদিৰ দ্বাৰা অনুভাৱিত আৰু গৰ্ব অমৰ্ষ আদিৰ দ্বাৰা আচ্ছাদিত হয় তাকে ৰৌদ্ৰৰস বোলে বীৰ ৰস প্ৰতিপক্ষ দানৰ পাত্ৰ বিপদগ্ৰস্ত প্ৰাণী বা পুণ্য কাৰ্য আদিক আলম্বন কৰি উৎসাহ নামৰ স্থায়ী ভাৱটো অপকাৰ বিপন্ন অৱস্থা বা পুণ্যফল আদিৰ দ্বাৰা উদ্দীপিত প্ৰতিশোধ গ্ৰহণ বা বিপদৰ প্ৰতিকাৰ আদিৰ দ্বাৰা অনুভাৱিত গৰ্ব বিতৰ্ক ৰোমাঞ্চ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ সামাজিকৰ হৃদয়ত যি ৰস আচ্ছাদিত হয় তাকে বীৰ ৰস বোলে ভয়ানক ৰস হৃদয় পাঠকৰ হৃদয়ত ভয় লগা বস্তুক অৱলম্বন কৰি ভয় নামৰ স্থায়ী ভাৱটো বিকট অৱস্থা বা কৰ্ম আদিৰ দ্বাৰা উদ্দীপিত হয় বিভৎস ৰস জুগুপ্সা নামৰ স্থায়ী ভাৱটো ঘিণ লগা বস্তুক আলম্বন কৰি দুৰ্গন্ধ আদিৰ দ্বাৰা উদ্দীপিত হৈ নাসিকা সংকোচন আদিৰ দ্বাৰা অনুভাৱিত হয় অদ্ভুত ৰস বিস্ময়
নামৰ স্থায়ী ভাৱটি অস্বাভাৱিক বস্তু বা ঘটনাক আলম্বন কৰি এনেকুৱা ঘটনাৰ অস্বাভাৱিক বা অসাধাৰণ মাহাত্ম্য আদিৰ দ্বাৰা উদ্দীপিত হয়। শান্তৰস নাটকত শান্তৰসৰ অৱস্থানক লৈ আলংকাৰিকসকলৰ মাজত যথেষ্ট মতানৈক্য দেখিবলৈ পোৱা যায়। নিৰ্বেদ নামৰ স্থায়ী ভাৱটো হেয়ৰূপে প্ৰতিভাত হৈ প্ৰপঞ্চময় জগতৰ বস্তুবিলাকক আলম্বন কৰি তপোবন সন্ন্যাসী সংগ আদিৰ দ্বাৰা উদ্দীপিত জাগতিক বস্তুৰ প্ৰতি উপেক্ষাৰ দ্বাৰা অনুভাৱিত আৰু ধৈৰ্য মতিহৰ্ষ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ যেতিয়া সহৃদয়ৰ হৃদয়ত আচ্ছাদিত হয় তাকেই শান্তৰস বুলি কোৱা হয়। সামৰণিত উল্লেখ কৰিব পাৰি যে সহৃদয় পাঠকৰ হৃদয়ত থকা ৰতি আদি স্থায়ী ভাৱসমূহে বিভাৱ অনুভাৱ আৰু সঞ্চাৰী ভাৱেৰে প্ৰকাশিত হৈ ৰসৰ স্থিতি লাভ কৰে। ধন্যবাদ। ইয়াৰ পিছত আমি ইয়াৰ পিছৰ এছাইনমেণ্টটো লৈ আহিম।